মিত্ৰতা সন্দৰ্ভত আজি কোৱা কথা আছিলে কি হৈছে আজি মোবাইল লাগে আজি বিয়লি 3 বজাত গুৱাহাটীত এখন সংবাদমেলৰ জৰিয়তে আমাৰ মিত্ৰতা সম্পৰ্কীয় শেহতীয়া স্থিতি অৱগত কৰা হ'ব। আজি বিয়লি 3 বজাত এই সিদ্ধান্ত লোৱা হ'ব এখন সংবাদমেলৰ জৰিয়তে। গতিকে বিয়লি 3 বজাত আপোনালোকে জানিবলৈ পাব গোটেই কথাখিনি জানিবলৈ। সকলো কৰ্মী অপেক্ষা ৰৈ আছে, সকলোৱে উদ্বিগ্ন হৈ আছে বিষয়টোক লৈ। কিমান আশা কৰিব পাৰি, কি এতিয়ালৈকে চলিছে? এতিয়ালৈকে পৰিস্থিতি বেয়া। এই মিত্ৰতা সন্দৰ্ভত আজি কোৱা কথা আছিলে কি হৈছে আজি মোবাইল লাগে আজি বিয়লি 3 বজাত গুৱাহাটীত এখন সংবাদমেলৰ জৰিয়তে আমাৰ মিত্ৰতা সম্পৰ্কীয় শেহতীয়া স্থিতি অৱগত কৰা হ'ব। আজি বিয়লি 3 বজাত এই সিদ্ধান্ত লোৱা হ'ব এখন সংবাদমেলৰ জৰিয়তে। গতিকে বিয়লি 3 বজাত আপোনালোকে জানিবলৈ পাব গোটেই কথাখিনি জানিবলৈ। সকলো কৰ্মী অপেক্ষা ৰৈ আছে, সকলোৱে উদ্বিগ্ন